আজি যাব লৈছোঁ মোৰ লগৰজনীৰ ঘৰত কাৰণ বহুত বেছি এক্সাইটেড হৈ আছোঁ 10-11 বছৰ পিছত মই তাইক লগ কৰিবলৈ যাম আৰু বহুত বেছি ভাল লাগি আছে মনটো কিবা এটা লাগি আছে মানে তাই আৰু মই সৰুকালৰ বান্ধৱী আছিলোঁ তাই সৰুতে বিয়া হৈ গ'ল আৰু তেনেকৈ মানে আমাৰ কণ্টেক্ট হোৱা নাছিলে মানে মোৰ ফোন নাছিলে সেইটো কাৰণে মই তাইক কণ্টেক্ট কৰিব পৰা নাছিলোঁ আৰু যেতিয়াৰ পৰা ফোন ল'লোঁ তেতিয়াৰ পৰা আকৌ কণ্টেক্ট হ'ল আকৌ মাজতে মোৰ ছফ্টৱেৰ মাৰোঁতে তাইৰ নাম্বাৰ হেৰাই গৈছিলে তেনেকৈ মানে আজি অকণমান ভিডিঅ' কৰি ৰাখিছোঁ সেইখিনি কেনেকুৱা কি হ'ল ন আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু আজি ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ তেনেহ'লে আপোনালোকে চাই যাব শেষলৈকে দেই নাই উঠা আকৌ তুমি অকণমান ওচৰত আহা আমি তিনিজনী বাই ভনী দেই তাইৰ কপালখন যে বহুত বেছি ভাল বুলি ক'ব লাগিব এতিয়া ইমান ভাল পৰিয়াল এটা পাইছে ইমান সুখী পৰিয়াল মানে বহুত বেছি ভাল ইহঁতৰ শাহুমা আৰু মই যাওঁ বুলি কোৱাৰ কাৰণে গোটেইকেইজনে ওলাই আহিছে মাত লগাবলৈ আৰু থাকিবলৈ দিছিলে মই কিন্তু থাকিব নোৱাৰোঁ বুলি ক'লোঁ বেলেগ এদিন আহিম বুলি আৰু সিহঁতক বাই দি মই গুচি আহিলোঁ এতিয়া মানে অকণমান আহি দলং এখনত ৰখিছোঁ চাব দেই মই মানে মেটেকা ফুল বহুত ধুনীয়া দেখিছে সেইটো কাৰণে দেখাওঁ বুলি মানে ৰখিলোঁ ইয়াতে এইফালে লগৰজনী আছে এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে ভিউ চাওক ভিউ বহুত বেছি ধুনীয়া লাগিছে সঁচাকৈ কৈছোঁ নহয় অ' মাই গড কি ক'ম আৰু বহুত বেছি ভাল লাগিছে দেখাই দি আছোঁ সেইটো চাইডত চাব দেই এইটো ফালে চাওক ৱাও কেনেকুৱা লাগিছে বাৰু ইয়াত ভাল লাগিছে দেই বহুত বেছি ভাল লাগিছে কি ক'ম আৰু ক'বলৈ মানে ভাষাই নাই এফালে দেখাই দিম এতিয়া আকৌ এবাৰ দেখাই দিছোঁ দেই প্ৰথমে এবাৰ দেখালোঁ আকৌ এবাৰ দেখাই দিছোঁ টেং টেং আপোনালোকৰ এনেকুৱা পৰিৱেশ বাৰু ভাল লাগেনে যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আজি মোৰ ভিডিঅ'টো ইমান আছিলে নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ আজিলৈ বাই